নমস্কাৰ, আজি মই বনাবলৈ আৰম্ভ কৰিছোঁ। এয়া মই কলা মাহৰ গুড়ি অলপ লৈছোঁ। কলা মাহৰ গুড়ি মই লাড়ু বনাম আৰু মই মিঠাতেলো দিছোঁ। এয়া কাটি থোৱা পিঁয়াজো দিয়া হৈছে, লগতে সোৱাদ অনুসৰি নিমখো দিছোঁ আৰু এয়া মই গৰম তেলত শুকান জলকীয়া ফ্ৰাই কৰি লৈছোঁ। এই কলা মাহৰ গুড়িখন দিছোঁ 3টামান আৰু মই হাতেৰে এনেকৈ ধুনীয়াকৈ ভালদৰে সানি লৈছোঁ কলা মাহৰ গুড়ি লাড়ু বনাবলৈ। এয়া মোৰ ভাতকেৰেলা পটল ফ্ৰাই হৈ গৈছে। কালাৰটো চাওক কিমান মচমচীয়া হৈছে, খাবলৈ খুব সোৱাদ হয়, বহুত চিম্পুল ৰেচিপি হয়। এয়া মই লৈছোঁ দাইল, ভাত, নেমু, শুকান জলকীয়া ফ্ৰাই আৰু এয়া পটল ফ্ৰাই, ভাতকেৰেলা ফ্ৰাই আৰু এয়া কলা মাহৰ গুড়ি লাড়ু হয় আৰু এয়া মোৰ কণী। আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত চিম্পুল ৰেচিপি হয়, খাবলৈ সোৱাদ হয়। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া আছে আছামিজ থালি ৰেচিপি ব্লগ ভিডিঅ'। ধন্যবাদ।